বিহুৰ দিনাই ৰঙালীৰ উৎসাহ ডিফু বেচিক স্কুল কলনীত ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমাৰোহত ৰঙত নাই তৰণী কলনীৰ আদিবাসী কাৰ্বি ৰং আচাৰ আমেৰ প্ৰতিষ্ঠা দিৱস উদযাপন বৰ্ণাঢ্য কাৰ্যসূচীৰে জয়সিং তেৰাং স্মৃতি প্ৰেক্ষাগৃহত উদযাপিত এই প্ৰথম সংখ্যক প্ৰতিষ্ঠা দিৱস লংকাৰ বামুনগাঁৱত গৰু বিহুৰ ব্যাপক আনন্দ উৎসাহ গৰু গা ধুৱাই যথাৰীতিৰে উদযাপন কৰিলে গৰু বিহু নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জয় তাতেৰানপি আগবাঢ়িছো প্ৰথমটো খবৰলে সমগ্ৰ অসমত আজি পৰম্পৰাগত ৰীতিৰে গৰু বিহু পালন গৰু বিহুৰ দিনাই ৰঙালীৰ উৎসাহ ডিফু বেচিক কলনীত সমগ্ৰ কলনীত পুৱাৰে পৰা ঢোল পেপা মাতৰ গুমগুমনি জিয়ৰী বুৱাৰী পুৱাৰে পৰা ৰঙত তৰণী নোহোৱা হৈছে গৰু বিহুৰ দিনাই ডিফু বেচিক স্কুল কলনীত গাত তৰণী নাই জিয়ৰী বুৱাৰীসকলৰ পুৱা গৰু বিহুৰ উপলক্ষে লৰুলাংছো জুৰিত লাও বেঙেনা লৈ গৰু গা ধুৱালে গৰু গা ধোৱাৰ পিছতেই ডিফু বেচিক স্কুল কলনী বহাগ বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আয়োজিত ৰূপালী জয়ন্তী বৰ্ষ সমাৰোহৰ কাৰ্যসূচী আৰম্ভ হয় একেলগে দুটাকৈ আনন্দ এই কলনী আৱাসীসকলৰ বাবে গংগাৰু যাত্ৰা আৰু বাৰ্তাৰ দৰে হ'ল হয় বেচিক স্কুল কলনী বহাগ বিহু উৎসৱ উদযাপন সমিতিয়ে বহাগ বিহু উৎসৱ পালন কৰি অহা আজি 25 বছৰ গৰকিলে হেহে এইবাৰ কলনীৰ আৱাসীয়ে আটাই মিলি আনন্দ উৎসাহৰে পালন কৰিছে ৰূপালী জয়ন্তী বৰ্ষ পানীৰে পৰুৱা বনৰ বগৰী ওপৰত উৰিলে বকে বনৰ বগৰী এয়া কলনীৰ জিয়ৰী বুৱাৰীসকলে পুৱাৰে পৰা মুগা সাজ পিন্ধি হাতত গামখাৰু খোপাত কপৌ ফুল কপালত দমমগীয়াৰ ৰঙা ফুটি লগাই বিহুৰ গীত গোৱাৰ লগতে নাচত মগন হৈছে এই উৎসৱ 14 আৰু 15 এপ্ৰিল দুদিনীয়া কাৰ্যসূচীৰে উদযাপন হৈ আছে কাৰ্বি ৰং আচাৰ আমেৰ প্ৰতিষ্ঠা দিৱস উদযাপন ডিফুত বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰয়াত জয়সিং তেৰাং স্মৃতি প্ৰেক্ষাগৃহত উদযাপন এই প্ৰথম সংখ্যক প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী অনুসৰি পুৱা কাৰ্বি ৰং আচাৰ আমেৰ সভাপতি ধন সিং তেৰণে পতাকা উত্তোলন সাধাৰণ সম্পাদক ৰূপেন হানছে স্মৃতি তৰ্পণ ডিফু চহৰৰ প্ৰধান পথেৰে শোভাযাত্ৰা আদিৰে শুভাৰম্ভ কৰা হয় কাৰ্বি ৰং আচাৰ আমেৰ প্ৰথমটো প্ৰতিষ্ঠা দিৱস এইসমূহ কাৰ্যসূচীৰ অন্তত কাৰ্বি আংলং ৰং আচাৰ আমেৰ সভাপতি ধন সিং ৰংহাঙৰ পৌৰহিত্যত ৰাজহুৱা সভা অনুষ্ঠিত হয় Joykin Paklen Hekji Apa Chongthang Lapen Lengun Tengsapo Alira সভাত কাৰ্বি ৰংহাং ৰংবং ৰং আৰাকৰ ৰিচৰ ৰামসিং ৰংহাঙে মুখ্য অতিথি হিচাপে অংশ লয় নিমন্ত্ৰিত অতিথি হিচাপে কেচিএছৰ সভাপতি চন্দ্ৰ সিং ক্ৰকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে সভাত উপস্থিত থাকে সভাত মুখ্য অতিথি হিচাপে যোগদান কৰা ৰিচৰ ৰামসিং ৰংহাঙে কাৰ্বি পৰম্পৰাগত ৰীতি নীতিক বিকাশ তথা প্ৰচাৰ আৰু জনপ্ৰিয় কৰাৰ দিশত ভাষণ আগবঢ়ায় কাৰ্বি সাংস্কৃতিক সমিতিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে ভাষণত কাৰ্বি ভাষা সাহিত্য লোক সাহিত্যকে ধৰি কাৰ্বি চিৰপ্ৰচলিত আইনক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে আটাই প্ৰচেষ্টা চলাব লাগে বুলি কয় সভাত ইতিমধ্যে ইহ সংসাৰ ত্যাগ কৰা বিধৱা পত্নীসকলক আনুষ্ঠানিকভাৱে অৰ্থ সাহায্য প্ৰদান কৰে উল্লেখ্য যে কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰৰ প্ৰায় 1 সহস্ৰাধিক গাঁও বুঢ়াসকলে কাৰ্বি আচাৰ আমেৰ মুকলি সভাৰ লগতে দিনজোৰা বিভিন্ন কাৰ্যসূচীসমূহত অংশ লয় অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ আজি গৰু বিহু ৰাজ্যৰ উজনিৰ পৰা নামনিলৈকে সকলোৱে ব্যাপক উৎসাহেৰে পালন কৰিছে গৰু বিহু ৰাজ্যৰ আন প্ৰান্তৰ লগতে লংকাবাসী ৰাইজে উদযাপন কৰিছে গৰু বিহু এয়া লংকাৰ বামুনগাঁৱৰ দৃশ্য বামুনগাঁওবাসী ৰাইজে এইদৰে একত্ৰিত হৈ গৰুক গা ধুৱাই পালন কৰিছে গৰু বিহু কাৰণ গোহালিৰ গৰুকেইটা হৈছে কৃষিজীৱী চহা জীৱনৰ ভৱিষ্যত আশা আৰু আনন্দৰ উৎস পুৱাই গোহালিৰ গৰুকেইটাক মাহ হালধি সানি পুখুৰী বা নৈত গা ধুৱাই লাও বেঙেনা খুৱাই সুস্থ সবল আৰু দীৰ্ঘজীৱী হ'বলৈ ভগৱানৰ ওচৰত আশীষ লয় এই সকল কৃষিজীৱী লোকে
জয়জয়তে সমূহ অসমবাসীলৈ আমাৰ অসমীয়া ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমাৰ গৰু বিহু, এই গৰু গা ধোৱা পৰম্পৰা আমি আহি সমূহ বৈকুণ্ঠবাসী ৰাইজে গৰু পৰম্পৰা হিচাপে গা ধুৱাইছোঁ আৰু ইতিমধ্যে গা ধোৱা পৰ্ব শেষ হ'ল। এতিয়া ইয়াত আমি কিছু আনন্দ ফূৰ্তি কৰি ঘৰলৈ গুচি যাম। তদুপৰি গৰু গা ধুৱাই গাঁৱৰ কনিষ্ঠজনে জ্যেষ্ঠজনৰ ওচৰত আঁঠুলৈ আশীৰ্বাদ ল'লে এইদৰে। লংকাৰ পৰা বিশেষ প্ৰতিবেদক লংকা। এনইচি পথ নিৰ্মাণৰ নামত চূড়ান্ত প্ৰশাসন। যোৱা গোটেই বাৰিষাত এই পথটিৰে যাতায়াতৰ ভয়ংকৰ সপোন মনৰ পৰা মাৰ যোৱাই নাই। পথটি মেৰামতি কৰিব বুলি চৰকাৰে শুভ লগন চাই থাকোঁতে পুনৰ আহিব বাৰিষা অহাৰ আগতে এতিয়াৰ এজাক বৰষুণতে পথটিৰ কি দুৰ্দশা হৈছে জানিবলৈ আৰু আটাইয়ে স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ চাওঁ আহক আমাৰ কাট নিউজৰ সাংবাদিক সুন্দৰ ক্ৰ'ৰ এই ৰিপৰ্ট। পথটি এই ভয়ংকৰ দৃশ্যলৈ মন কৰক। এয়া হৈছে সেই বিখ্যাত এনইচি পথ। ভালকৈ মন কৰক, এই পথটিত চাই আপুনি ভাবিবই লাগিব তাতোতকৈ ভিতৰুৱা গাঁৱৰ লুংলুঙীয়া গৰু বাট ভাল। কিন্তু এয়া কোনো গাঁৱৰ গৰু বাট নহয়। এয়া 2011 চনৰ বৈঠালাংশ হামৰেন কান্দুলি এনইচি পথ। সেই তেতিয়াৰে পৰা এই পথেৰে প্ৰত্যেকবাৰ বাৰিষাৰ জমৰ যাতনা সহি কৰিবলগীয়া হৈছে যাতায়াত। হামৰেনৰ পৰা উমচেৰালৈ 20 কিলোমিটাৰ জোৰা পথ এজাক প্ৰবল বৰষুণ পৰিলে পথটি দৃশ্য এইদৰে হৈ পৰে। এজাক প্ৰবল বৰষুণৰ ফলত আজিলৈ পথটিৰ অৱস্থা হৈছে এইদৰে ভয়ানক। তাতে ভূতৰ ওপৰত দানৱ পৰা দি মেঘালয়ৰ পৰা অহা AS01 FC 7079 নম্বৰৰ কয়লা ট্ৰাকখন পথটিৰ ঠিক মাজ ভাগতে লাগি ধৰাত যাতায়াত আৰু হৈ পৰিছে ভীষণ দুৰ্বিষহ। গাড়ী ট্ৰাকখনৰ কাষেৰে নিব পৰা কৰি নিব নোৱাৰা অৱস্থা হৈছে। Komantu si dakating thang lo. Tebe bayi ko ano lom lo. Bayi nili sinde nili dakle do da how to kan se do. Acha. La puso na tha gari kai ta wang bom ma. Wang phang ta wang. Hum soksi hum nerkep hum kep ta ason ta wang. Phang ta dak chin koi tang lo ante. Acha. Jaga koi tang lo to koi la thok eton si aku gari ke dam thu lo ge. La puso na koi la gari kai ta wang bom ma. Wang bom. Acha. Ante la ke ong dung atau war ke wak la pusan ke la gari akar di kita ma perlu la pulo di. Lalu. Pinana gari wang po ya la koi la gari wang po ke la pinana atau war kahing no ke bet lu det lo mati. Ang par ke gari kapre gari ke damu ne det lo ke. Damu dak lo. Sulo 1 घंटा kena ini me 2 घंटा emang kok. Itu dah mesti sangat lah. Nunda tua dah kalau mana bahini dah kang yang dosi lah. Dok ini kita miji. Hamra nam si dami pu. Acha nang le tum la suatu wara puthak ko pisi puji. La soto wara puta ke ni tumen pene puji pulo te lage lam dupik lo. Ati atu war masih kado wes tamet tek prong lo. Tu war ka hino tek tik aputa kanta. Lahai koila agari penceng lo. Kaprek kewan agari 10 caka 12 caka hai hui kewan pen. Penaan গাড়ী সু আমুখা বা ৰং আসৰ কাছে দাম চে বাং বাং আকে সুম ঠেক ঠেক বাং। এই অৱস্থা অব্যাহত থাকিলে অহা বাৰিষাত যোৱা বছৰতকৈ যে আৰু ভয়াবহ হৈ উঠিব এই দৃশ্যই প্ৰমাণ। হামৰেনৰ পৰা সুন্দৰ ক্ৰ'ৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। এবাৰ ৰঙালী বিহু কাৰ্বি আংলং ৰাইজৰ যাতে সুখ শান্তি থাকিবৰ কাৰণে মোৰ ফালৰ পৰা মই কাৰ্বি আংলং ৰাইজৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ। যাতে কাৰ্বি আংলঙৰ শান্তি বজাই ৰাখি ৰাইজে এবাৰ উৎসৱ ৰঙালী বিহু যাতে ফূৰ্তি আনন্দৰে এই বিহুতে যাতে পাৰ হয় আৰু সকলো জাতি জনজাতি অসমীয়াৰ পৰা আৰম্ভ কৰি জাতি জনজাতি একেলগে মিলি প্ৰীতি যাতে সেই বিহুটো যাতে উদযাপন কৰে পালন কৰে তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কাৰ্যক্ৰম শান্তি যাতে বজাই ৰাখে এই বিহুৰ পৰা যাতে
আনন্দ ফূৰ্তি হাঁহি মুখেৰে সকলোৱে মিলি প্ৰীতি যাতে কাৰ্বি আংলঙৰ লগতে অসমৰ ৰাইজে যাতে একেলগে কাম কৰিবৰ কাৰণে মই সকলো কাৰ্বি আংলঙৰ বাসীৰ আন্তৰিক অভিনন্দন আৰু জ্ঞাপন কৰিছোঁ। Jubu Sports Restaurant Lounge, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dead to Inject, Jam Pad, and pool game, where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish, and many more are available only at Jubu Sports Restaurant Lounge. For reservation, contact 9957381813 or 8638462619 or 8812998125. Kanch, Assam Hill Small Industries Development Corporation Limited opera, ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ ওপৰত প্ৰচণ্ড ক্ষোভ জাহিৰ কৰিলে কাৰ্বি আংলং ইউনাইটেড পিপলছৰ নেতৃত্বই। অভিযোগ তুলিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি এটা ৰক্ষা পালন নকৰাৰ। বিগত 2014 চনত সাংসদ নিৰ্বাচনৰ সময়ত এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে ডকমকাত অনুষ্ঠিত বিশাল গণসমাৱেশত উপস্থিত কেইবাসহস্ৰাধিক জনতাক সম্বোধিত কৰিছিল যে দলক বিজয়ী কৰি দিলে অনাগত সময়ত কাৰ্বি আংলংবাসীৰ বহু প্ৰত্যাশিত 244 ধাৰা অনুযায়ী স্বায়ত্তশাসিত ৰাজ্যৰ দাবী কাৰ্যকৰী ব্যৱস্থা কৰিব। কিন্তু মূৰকত হ'ল খালুবালু খোলাকটি তাল। তাৰ পিছত 2011 চনৰ বিধায়ক নিৰ্বাচনৰ সময়ত হাঞ্জালাংছত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত কাৰ্বি ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ কাৰ্বি আংলঙত বলবৎ হৈ থকা SIU/PIU ব্ৰহ্মপুত্ৰ নদীত পেলাই দি কৈছিল তেতিয়া কংগ্ৰেছৰ নেতা হৈ থাকোঁতে। কিন্তু আজি পৰ্যন্ত এই বিষয়টোৰ ওপৰত কোনো পদক্ষেপ লোৱা নহ'ল। সীমান্ত এলেকাত সুৰক্ষাৰ বাবে মেঘালয় নাগালেণ্ড সীমামূৰীয়া এলেকাত আৰ্মি তথা বেটেলিয়ান কেম্প দিয়াৰ কথা কিন্তু নিদিলে। আৰু আজি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰে এতিয়াও কাৰ্বি আংলং আৰু ডিমা হাছাও পাৰ্বত্য জিলাৰ বাবে পাৰ্বত্য উন্নয়ন মন্ত্ৰী পদ দিব পৰা নাই ইত্যাদি অভিযোগ সংগঠনটোৰ নেতৃত্বই ডিফু ৰফটপ হোটেলত 13 এপ্ৰিলত অনুষ্ঠিত এক সংবাদ মেলত উপস্থিত সাংবাদিকসকলক সম্বোধিত এইদৰে মত ব্যক্ত কৰে। উল্লেখ্য সংবাদ মেলৰ সংগঠনটোৰ সভাপতি বৰ্মা বছ, ৰেংমা সাধাৰণ সম্পাদক খৰসিং টিছো, মোহন তেৰণ প্ৰমুখ নেতাসকলে অংশ লোৱাৰ লগতে সাংবাদিকৰে মত বিনিময়ত এইদৰে কয়। Home Minister
ৰাজনাথ সিঙে আজি দগমুকাত আহিছিলে তেখেত মানে ইলেকশ্যন শেষ হ'লে আপোনালোকৰ ডিমাণ্ড যে আৰ্টিকল 244 ইমপ্লিমেণ্ট কৰিম বুলি আজিলৈকে তেওঁ দায়িত্ব পালন নকৰাৰ কাৰণে আজি আমি মন দুখ হৈ আজি মিডিয়াবিলাকক আমি মাতিবলগীয়া হ'ল নম্বৰ 2 হৈছে আজি হানজাং লাংচত বগাইজান সাব ডিভিজন হিমন্ত বিশ্ব শৰ্মা 2011 চনত ৰাইজৰ পাব্লিক মিটিং আগত তেখেত যে ভোট দিছিলে কাৰ্বি আংলং SIU আৰু PIU আজি ব্ৰহ্মপুত্ৰ নদীত পেলাই দিম বুলি তেখেত ভোট দিছিলে কিন্তু আজিলৈকে ভোটলেছ হৈ আছে মংগল ইংহি ৰিপৰ্ট কাট নিউজ এতিয়াৰে পৰা বুকাজান মহকুমা অঞ্চলৰ লাহৰিজান আৰু গৰম পানীত সোমোৱাৰ লগে লগে কাৰ্বি আংলঙৰ সীমা এলেকা বুলি ৰাজ্য তথা বহিৰাজ্যৰ যে কোনো লোকে বুজিব পাৰিব কাৰণ সেই ঠাইৰ এলেকা কাৰ্বি আংলঙৰ এলেকা বুলি বুজিব পৰাকৈ KSA লগাই দিলে সাইনবোৰ্ড ইয়াৰ আগতে কাৰ্বি আংলং পৰিষদৰ কোনো দলৰ চৰকাৰে এনে ধৰণৰ ঠাইখিনিত চিহ্নিত কৰিব পৰাকৈ এনেদৰে সাইনবোৰ্ড লগোৱাৰ ব্যৱস্থা কৰা নাছিল নিয়ম মতে কাৰ্বি আংলং সীমামূৰীয়া অঞ্চলত এনেদৰে কাৰ্বি আংলঙৰ সীমা বুলি বুজিব পৰাকৈ বিশেষ এলেকাত একোখনকৈ কাৰ্বি আংলঙৰ চানিকি দৰ্খোৱা সাইনবোৰ্ড থাকিব লাগিছিল কিন্তু বিগত সুদীৰ্ঘ বছৰে স্বায়ত্তশাসিত পৰিষদ তৰফৰ পৰা এনে পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহল KSA বুকাজান জিলা কমিটি উদ্যোগত লামডিং ৰোডস্থিত KSA মুখ্য কাৰ্যালয়ৰ সহযোগত এই কাৰ্য সমাপন কৰে ছাত্ৰ নেতৃত্বসকলে প্ৰথমতে যোৱা 2017 বৰ্ষৰ 6 নৱেম্বৰত বুকাজান মহকুমা এলেকাৰ নাহৰিজান আৰু লাহৰিজানতো এনে কাৰ্বি পৰম্পৰাগত চানেকি বহন কৰা কলাসুলভ সাইনবোৰ্ড আৰিছিল আৰু শেহতীয়াকৈ গৰম পানী অঞ্চলত এই ধৰণৰ কলাসুলভ সাইনবোৰ্ড আৰে কাৰ্বি ছাত্ৰ নেতৃত্বসকলে Along ri madang di labang so long li nutum kami kacirai kom dunji apan nasi nutum masam soviet pus kami nutum labang so da gorom pani nong nang somlo tapi nutum kel ladane nutum nang som gadi nutum long kom dim si nutum sapotang lo long li dem bangke NS 39 Lahorjan lapen NS 36 alapun kami nutum sapotang lo nasi pini bangke ladak kisong pacur lo nasi nutum khai fan ori fan pultang ke nutum asusi nutum kisong membamsi lapen nutum labang so asembor kupilo nang somlong pop madante nang somlong nake nutum hanang kecerap situdun alang nutum hasabe nutum alang nutum kero dipakke আজি সাইনবোৰ্ড আৰি দিয়া কাৰ্যত KSA বুকাজান কমিটিৰ সভাপতি ৰাজু ইংলেং সম্পাদক KSA বুকাজান জেমছন টেৰন সাংস্কৃতিক সম্পাদক জেছং কুৰু টেৰন বিত্ত সম্পাদক জেমছন টেৰন প্ৰমুখ্যে ছাত্ৰ নেতাসকলে অংশ লয় অসমৰ বিভিন্ন জিলাৰ লগতে কাৰ্বি আংলং জিলাতো অহা 20 এপ্ৰিলত পালন কৰা হ'ব উজ্জ্বলা দিৱস গ্ৰামীণ স্বৰাজ অভিযানৰ অংশ হিচাপে পালন কৰিবলগীয়া এই উজ্জ্বলা দিৱসত 500 মহিলাই অংশগ্ৰহণ কৰিব সিদিনা উপস্থিত 500 মহিলাৰ ভিতৰত 100 মহিলাক বিনামূলীয়া ৰন্ধন গেছৰ সামগ্ৰী আগবঢ়োৱা হ'ব অসমৰ বিভিন্ন জিলাৰ লগতে কাৰ্বি আংলং জিলাতো অহা 20 এপ্ৰিলত পালন কৰা হ'ব উজ্জ্বলা দিৱস গ্ৰামীণ স্বৰাজ অভিযানৰ অংশ হিচাপে পালন কৰিবলগীয়া এই উজ্জ্বলা দিৱসত 500 মহিলাই অংশগ্ৰহণ কৰিব সিদিনা উপস্থিত 500 মহিলাৰ ভিতৰত 100 মহিলাক বিনামূলীয়া ৰন্ধন গেছৰ সামগ্ৰী আগবঢ়োৱা হ'ব উজ্জ্বলা দিৱসৰ লগত সংগতি ৰাখি একোখনকৈ LPG পঞ্চায়ত গঠন কৰা হ'ব ডিফুৰ ইংহি গেছ সেৱা কাৰ্যালয়ত আজি স্থানীয় সাংবাদিকসকলৰে হোৱা কথা বতৰা এক কথা সদৰি কৰি কয় যে পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ গ্ৰাম্য স্বৰাজ অভিযানৰ নডেল বিষয়া সচিব্ৰত শৰ্মাই এই কথা প্ৰকাশ কৰে জিলাখনৰ ৭৫,০০০ৰো অধিক মহিলাক গ্ৰাম্য স্বৰাজ অভিযানত সামৰি লোৱা বুলিও তেওঁ সংবাদমেলত ব্যক্ত কৰে আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ